এই গাইছ আজি এখন আমাৰ গাঁৱত বিয়া আছে, ছোৱালীৰ বিয়া। তাকে বিয়া খাবাক কালি খোজকাঢ়ি যাই আছোঁ। বৰষুণ দিছে, গোটাই বাটটো বোকা হৈছে। আপোনালোকক দেখাই আছোঁ। এই বাটৰ অৱস্থা চাওক গাইছ, কি বোকা। এতিয়া কোনপিনে যাওঁ, মানে বাৰিষা হ'লে বহুত চিন্তা হয় এই ৰাস্তাটোক লৈ পেলাই। বোকাত ধৰি যাব পৰা নাই। যিয়ে নহওক বিয়াত যাম, এতিয়া চাই থাকিব। এইটো আমাৰ বাটটোৰ পাই ৰাস্তাটো পাৰ হ'লে মানে বিয়াৰ ঘৰ পায়। তাকে খোজকাঢ়ি আহি আছোঁ, বৰষুণো দি একটা পৰি আছে। ৰাস্তাৰ পৰাই দেখা পাই কিছু দৃশ্যাংশ। তাকে সোমোৱাৰ পথত মই দেখাই আছোঁ। সেইখন বিয়া আপোনালোকে দেখিছে চাগে। এইখন বিয়াখন আমাৰ মানিক দাবাহঁতে কৰিশ্মাৰ বিয়া। তাকে এতিয়া যাই আছোঁ আৰু এনেকৈ ইয়াৰ বিয়া পালোঁ। এই মামা ৰাহুলে ফটো উঠিছে কইনাৰ লগত, যিহেতু দাইদাকৰ চলি না। আৰু গাইছ বিয়াখনত ইমান মানুহ নাই, এই বৰষুণ দি আছে সেইকাৰণে মানুহ হোৱা নাই কিজানি। বেলেগ বিয়াৰ নিচিনা মানুহ নাই, কম মানুহ। আৰু এনেকৈ দেৰি নকৰি পেলাই মই চিধা আহিলোঁ খাৱা লোৱা জেগাত কৰি। ভাতটো খাই পেলাই আৰু যাওঁ আৰু যিহেতু মানুহ বিয়াত আহে, কি কৰিব, খাবাক লাগিতো আহে, সেইকাৰণে খাবাই আহিছোঁ ডাইৰেক্ট। খাবাক লগিয়ে আছোঁ গাইছ। আৰু ইয়াত দুই এটাকৈ আহি আছে মানুহ। গাইছ আমাৰ এই মৰমৰ সৰু বাবু মানে চামচুদ্দিনে ডিছ ভাগি আছে, তাক দেখাই আছোঁ চাবিচোন। ভালে চাওঁ কি ডিপাৰ্টমেণ্ট এইটো? তোক ফোন মাৰি আছোঁ, কিয় উঠোৱা নাই? ফাইনেলকে চব ৰেডি হৈছে, ভাত চাত আঞ্জা চাঞ্জা চব দিলা। এতিয়া খাওঁ, খাই পেলাই লগ পাই আছোঁ। মোৰ খাৱা লোৱা হোৱাৰ পিছত এইবাৰ সৰু বাবু খাইছে, মানে সি ডিছ চিছ ভাগি আছিল, কাম কৰি আছেতো, তাক একবাৰ দেখাই আছোঁ। মই ৰাতি আকৌ আহিম বাৰু। ৰাতি আহি অলপমান সহায় চহায় কৰি দিম। এতিয়া বৰষুণ দি আছে, মানে মই ঘৰত যাওঁ, অলপ ইমাৰ্জেঞ্চি চলি আছে। মিছা কথা কোৱা বুলি ভাবি গাইছে, আপোনালোকে চাই লওক, চকীগিলা গোটেই খালী হৈ আছে, মানুহ নাই। আৰু গাইছ কইনাটো দেখাই আছোঁ, এইটো কইনা, এই বিয়া দিছে খানুৱা গাঁৱত আমাৰ। ৰাতি আহি লগ পাই আছোঁ আকৌ। গাইছ মই বিয়া আকৌ আহিছোঁ এতিয়া ৰাতি, মানে দৰা ঘৰা আহিব এতিয়া, তাকে চাব আহিছোঁ। লগতে জুবিনদাৰ গান বাজি আছে পুৰা বেকগ্ৰাউণ্ডত, আপোনালোকক যাই পেলাই মই শুনাই আছোঁ। বৰষুণো বতৰ গাইছ, লাইন চাইনো নাই ঘৰত, এতিয়া আন্ধা কৰিলে এতিয়া যাই আছোঁ। লগতে ইয়াত জুবিনদাৰ গান বাজি আছে গাইছ, শুনি থাককচোন আপোনালোকে। গোটেই দিনটো গাইছ জুবিনদাৰ গান বাজি আছে। আৰু এনেকৈ ইয়াত দৰা গাড়ী আহিছে, এইখানে গাড়ী, দৰাটোক মই দেখাই আছোঁ জুম কৰি। দৰা আহিছে কাৰণে এইফালে কিবা টেবুল চেবুল ৰেডি কৰি আছে, মানে আমাৰ ইয়াতে নিয়ম আছে, দৈ গোল্লা খুৱাব লাগে, দৰাটো মানে সোমোৱাৰ লগে লগে। আৰু গাইছ এইফালে ফটকা মাৰি আছে, এইটো আমাৰ কইনাৰ ফালৰ ফটকা, এইটো দৰাৰ ফালৰ ফটকা নহয়। দৰাৰ ফালৰ ফটকা চটকা একোৱা নাই, গান চান নুশুনেই। খানুৱাৰ মানুহৰ ফটকা, গান শুনা বক্স, এইবিলাকৰ প্ৰতি চখটো কম, সেইকাৰণে সিহঁতে ফটকা চটকা একোৱা নাই। আৰু দৰাক আদৰি আনিবৰ কাৰণে আমাৰ মঞ্জিল, এই সুমন এনেকৈ আগবাঢ়ি পেলাই গৈছে, দৰাক ছটাতলত লৈ আহিব, বৰষুণ দি আছে। ফাইনেলি এয়া দৰা আৰু দুষ্টাকক লৈ আহিছে মঞ্জিলে, আৰু বহুত মানুহ আছে দেচোন। এতিয়া কোনটো দৰা কোনটো দুষ্টাক মই দেখাই আছোঁ, আপোনালোকক কবিচোন বাৰু কমেণ্ট কৰি। আৰু এইবিলাক যিমান মানুহ দেখিছে, এইবিলাক গোটেই খানুৱা গাঁৱৰ মানুহ। আৰু নিকা চিকা হোৱাৰ পিছতে প্ৰথমছো ভাত খাব মাতিছোঁ, আমি ভাত দিছোঁ, খাই আছে। আমাৰ ইয়াতে বিয়া হ'লে এটা চিষ্টেমটো ভাল, আমাৰ গাঁৱৰ মানুহ চবেই আহি সহায় কৰি দিয়ে। সৰপাকাটো আহিছে, সুমন তুমন চবেই আছে। আৰু এনেকৈ দৰাক বিদায় দি পেলাই আমিও খাৱা লোৱা কৰি পেলাই চবখনে ঘৰত আহি আছোঁ। এইটা আন্ধাৰ মুন্ধাৰ ৰাস্তা, তাকে ঘৰত যাওঁ। ইমানখিনি আছিল গাইজ ভিডিঅ'টো, বাই বাই।